চুৱা লগাই দিছে, চুৱা হৈ গৈছে। ট্ৰাইবেল হোৱাৰ কাৰণে বিধানসভাৰ স্পীকাৰে বড়ো হোৱাৰ কাৰণে সেই বিধানসভাটো চুৱা লাগি গ'ল নেকি? এইটো শুদ্ধিকৰণ কৰিব লাগে। গেলি গৈছে, গংগাৰ জলেৰে ধুব লাগিব, গোটেই মন্দিৰটো গংগাৰ জলেৰে ধুব লাগিব, যজ্ঞ পাতিব লাগে, যজ্ঞ পাতিব লাগে। আচলতে একজেক্টলি ৱৰ্ডটো হ'ল ৰঞ্জিত দাস ডাঙৰীয়া, আপুনি যজ্ঞ পাতক, ভাল পুৰোহিত আনক, কামাখ্যাৰ পৰা বা ক'ৰবাৰ ভাল পুৰোহিত আনি মানে আপুনি শান্তি জল ছটিয়াই পবিত্ৰ কৰক জেগাখিনি। গেলাই গৈছে, গোন্ধাই গৈছে। APW সংস্থাৰ প্ৰেচিডেণ্ট অভিজিত শৰ্মা ডাঙৰীয়াই বহুত ডাঙৰ এটা কথা কৈছে আমাৰ জাতিটোৰ কাৰণে। সেইটো হৈছে বিধানসভাটো শুদ্ধিকৰণ কৰিব দিছে তেখেতে। কিহৰ কাৰণে? বিধানসভাটো কিয় চোৱা হ'ল, কাৰ কাৰণে চোৱা হ'ল, কিহৰ কাৰণে হ'ল? মোৰ এনচাৰ লাগে, উত্তৰ লাগে। কি বিধানসভাৰ স্পীকাৰে ট্ৰাইবেল হোৱাৰ কাৰণে, বিধানসভাৰ স্পীকাৰে বড়ো হোৱাৰ কাৰণে কি বিধানসভাটো চোৱা লাগি গ'ল নেকি? এইটো শুদ্ধিকৰণ কৰিব লাগে। কিমান ডাঙৰ কথা কৈছে আপুনি অভিজিত শৰ্মা ডাঙৰীয়া। আপুনি আগতে কি কৰিছিল, ক'ত আছিল, আপুনি এসময়ত ক'ত চান্দা উঠাই ফুৰিছিল, ক'ত গণেশগুৰি ফ্লাইঅভাৰৰ তলত আপুনি চান্দা উঠাইছিল, আমি চব জানো। কিন্তু আমি এইবোৰ কথা নকওঁ, আমি পাৰ্চনেল কথা আমি ক'ব যোৱা নাই। আপুনি আজি কি কৰে? আপুনি ইমান আপোনাৰ যে টকা পইচা ধন দৌলত আছে, কি কৰে আপুনি? সেইবিলাক আমি ক'ব যোৱা নাই। তো কথা হৈছে কি, সন্মানত লাগিছে আমাৰ বড়ো জাতি ৰিপ্ৰেজেণ্ট কৰা, আমাৰ বড়ো জাতিৰ প্ৰথম অধ্যক্ষ, আমাৰ বড়ো জাতিয়ে এছেম্বলিটো মডাৰ্ণাইজ কৰিছে, আমাৰ বড়ো জাতিৰ স্পীকাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই ফৰেইন ডেলিগেটছ আনিছে, লোকসভাৰ নিচিনা স্পীকাৰক ইনগ্ৰেশ্যনৰ কাৰণে গেষ্ট লৈ আহিছে। তাতো অলপ চলপ খৰচা হ'বই, সেইটোতো আপুনি মই ক'বলৈ কোন আছে? এনেকুৱা লাগিছে APWৰ যিজন প্ৰেচিডেণ্ট আমাৰ অভিজিত শৰ্মা আৰু লগতে ধ্ৰুৱজ্যোতি তালুকদাৰ, তেখেতসকলৰ যিটো মন্তব্য, সেই মন্তব্যটো চাই এনেকুৱা লাগিছে যেন APWDহে আমাৰ বিধানসভাটো আগত চলাই আছিলে। বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক স্পীকাৰ বনোৱাৰ কোনো এইটো ভুলহে হৈ গ'ল, এনেকুৱা এটা তেখেতসকলে মন্তব্য কৰিব বিচাৰিছে। তেখেতসকলে এনেকৈও কৈছে যে বিধানসভাটো বিশ্বজিৎ দৈমাৰী আহি পেলাই নিজৰ মতে চেঞ্জ কৰিছে, ইটো কৰিছে, ইটো কৰিব নালাগিছিল, ইটো। আৰে APW কোন হয়নো? APW অসম চৰকাৰৰ কামত, অসম চৰকাৰৰ ডিচিশ্যনক সিহঁতে আঙুলি দিবৰ কাৰণে APWD কোন হয়নো? ইমান সাহস ক'ত পালেনো APW মানে কি? APWটো গভৰ্ণমেণ্ট সংস্থা নহয়, এইটোতো প্ৰাইভেট সংস্থা আমি জানাত। তে প্ৰাইভেট সংস্থা এটাই বিধানসভাত কোনফালে প্ৰেচিডেণ্টে বহিব, কোনফালে স্পীকাৰ বহিব, কোনফালে বোলে MLA সকলে বহিব, তাহাঁতে দেখুৱাই দিয়াৰ কাৰণে তাহাঁতে ইনষ্ট্ৰাকশ্যন দিয়া কোন হয় ন? এইটো স্পীকাৰে ডিচিশ্যন ল'ব, আছাম গভৰ্ণমেণ্টে ডিচিশ্যন ল'ব। আমাৰ জনজাতিৰ হৈ পেলাই কোনোবা অভিজিৎ শৰ্মাই কোৱাৰ কাৰণে দৰকাৰ নাই। আমাৰ জনজাতিৰ মানুহ যদি কোনোবা ভুল কৰিছে আমি ধৰিম, বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই যদি ভুল কৰিছে আমি ধৰিম তেখেতক। আপোনালোকে জনজাতিৰ হৈ পেলাই এনেই চিম্পিটি দেখাই পেলাই জনজাতিৰ হৈ কথা কোৱাৰ দৰকাৰ নাই। আমাৰ নিচিনা বড়ো জাতিৰ লিডাৰ আৰু বহুত আছে, তেখেতসকলে মাত মাতাই নাই। আৰু মাতিব লাগিলে আৰু কথাবিলাক গৰম হ'ব, বেয়া কথা ফালে যাব। সেই গতিকে সেইটোৱে কৈছোঁ, আপোনালোকে যিমান কেলেংকাৰী ধৰি থাকক, কিন্তু অকল এই দুখ লগা কথাবোৰ নক'ব, শুদ্ধিকৰণ কৰিব লাগিব। তাত বিশ্বজিৎ দৈমাৰী বড়ো জাতি এজন বহি গ'ল, তাত পাপ লাগিছে, এইবোৰ কথা আমি বিশ্বাস নকৰোঁ। তাৰমানে আপোনালোকে শুদ্ধিকৰণ কৰিব দিছে মানে কি? তাত বড়ো মানুহ বহিছিল, তাত চোৱা হৈ গ'ল, সেইকাৰণে শুদ্ধিকৰণ কৰিব লাগে। এই যিটো অভিজিৎ শৰ্মাৰ বাক্য, সেই বাক্যটো মই অসমত থকা সকলো ট্ৰাইবেলৰ সকলো আমাৰ সংগঠনৰ লিডাৰসকলক মই কৈছোঁ, এই অভিজিৎ শৰ্মাই যিটো বাক্য কৈছোঁ সেইটো আপোনালোকেও এইটো কুৱেশ্যন কৰাৰ দৰকাৰ। তেখেতে কি ভিত্তিত বিধানসভাত নতুনকৈ শুদ্ধিকৰণ কৰিবৰ কাৰণে তেখেতে কোৱা হৈছে, সেইটো আমাৰ ইজ্জতত লাগিছে, আমাৰ লজ্জাত লাগিছে। এইটো কথা আমি বহুত দুখেৰে কৈছোঁ। দ্বিতীয়বাৰ আৰু অভিজিৎ শৰ্মা আৰু ধ্ৰুৱজ্যোতি ডাঙৰীয়া আমাৰ তেনেকুৱা গাত লগা কথা আপোনালোকে কৈ নাথাকিব। আমিও বহুত কথা ক'ব আছে।
ৰঞ্জিত দাস ডাঙৰীয়াই আগতে ফুড এণ্ড চিভিল ছাপ্লাইৰ মিনিষ্টাৰ আছিলে। তেখেতৰ বিষয়ে আপোনালোকে পাৰিলে ওলাকচোন কেলেংকাৰী, আপোনালোকে তদন্ত কৰক। PWDত হাজাৰ হাজাৰ কৰোৰ টকাৰ কাম হয়, তাতেও আপোনালোকে চাওক। এগ্ৰিকালচাৰতো কৰোৰ টকাৰ ছাপ্লাই হয়, কনষ্ট্ৰাকশ্যন হয়, তাতেও আপোনালোকে সোমাই যাওক। চালে চবতে চাওক, কিয় অকল বিধানসভাটো আপোনালোকৰ নেকি? কোনোবা এজন কণ্ট্ৰেক্টৰে টেণ্ডাৰ মাৰিছে, সেই টেণ্ডাৰটো নোপোৱাৰ কাৰণে আপোনালোকে কৈ থাকিব নেকি? এইটো চেলেঞ্জত পাইছে, যোন কোৱালিটি ভাল সি পাইছে। এতিয়া সেইবোৰ কথা কোৱাৰ কোনো দৰকাৰ নাই। আমি দুখ পাইছোঁ। বিশ্বজিৎ দৈমাৰী আমাৰ বড়ো জাতিৰ প্ৰথম অধ্যক্ষ আছিল। তেখেতে বড়ো জাতিটোৰ এনেকুৱা ৰিপ্ৰেজেণ্ট কৰিলে আমি বহুত গৌৰৱ কৰিছোঁ। তেখেত অহাৰ পিছত আমাৰ 20 বছৰে নোহোৱা এটা এছেম্বলি কমপ্লিট কৰিছে। তেখেতে এছেম্বলিটো মডাৰ্ণাইজ কৰিছে। তেখেতে বড়ো লেংগুৱেজটো অসমৰ ছেকেণ্ড অফিচিয়েল লেংগুৱেজ তেখেতে এছেম্বলিৰ ভিতৰত অসমীয়া ভাষাৰ পিছত বড়ো লেংগুৱেজটো লিখিছে। সেইটো ক'ৰবাত আমাৰ নন ট্ৰাইবেলসকলে হয়তো ক'ৰবাত সেইটো মানে বেয়া পাইছে নেকি, আমাৰ অনুভৱ হয়। সেইকাৰণে হয়তো বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ ওপৰত ইমানখিনি টৰ্চাৰ চলোৱা আৰম্ভ কৰিছে। সেনেকুৱা হয় নেকি, সেনেকুৱা ভাবিছে নেকি? আমাৰ নন ট্ৰাইবেল ইণ্টেলেকচুৱেলসকল হয়তো এইটো অলপমান বেয়া পাইছে নেকি, সেইটো আমাৰ অনুভৱ হয়, আমাৰ মানে ভয় হয়। আজি বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই এছেম্বলিৰ সন্মুখত আমাৰ ট্ৰাইবেলৰ মনুমেণ্ট বহাইছে। সেইটো কিমান বাহিৰৰ পৰা আহি পেলাই সুধে, ইয়ে কিয়া হে, ইতনা সুন্দৰ বনায়, কিয়া হে? তো হিষ্ট্ৰী থাকে, তাত হিষ্ট্ৰী ওলাই যায়। তেখেতে ক'ব বিচাৰিছে যে অসমখন কাৰ আছিলে, কেনেকুৱা আছিল। সেইবোৰ আমি যোৱাই নাই। সেইবোৰ কথা যাব লাগিলে বহুত মানে এই কথা আছে। এই গতিকে মই অনুৰোধ কৰিছোঁ, মানে ৰাইজে জনা দৰকাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই কিমান কাম কৰিছে, ক'ত কৰিছে, কি মডাৰ্ণাইজ কৰিছে, ক'ত মাইক্ৰ'ফোন আনি দিছে, ট্ৰান্সলেটৰ আনি দিছে, সেইবোৰ কথা আপোনালোকে জনা দৰকাৰ।